আপুনি মানুহ চিনিব পাৰেনে? আপুনি চতুৰ মানুহৰ পাকচক্ৰত পৰি পাইছেনে? যদি চতুৰ মানুহৰ পাকচক্ৰত পৰি জীৱনত লটিগতি হৈছে, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। আৰু যিসকলে চতুৰ মানুহৰ চক্ৰান্তৰ বলি হোৱা নাই, তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ এই ভিডিঅ'টো। চতুৰতাৰ পৰা বাচি থাকি নিজৰ লোকচান হোৱাৰ পৰা হাত সৰাৰ লগতে আন দুৰ্বল মানুহক সহায় কৰিব পাৰিব আপুনি, যদি এই ভিডিঅ'টো ভালদৰে চাই ইয়াৰ সাৰমৰ্মখিনি বুজি লয়। আজি আমি এই ভিডিঅ'টোত এনে কিছু উপায় শিকাম যাৰ দ্বাৰা আপুনি আন মানুহ আৰু পৰিস্থিতি বশ কৰিব পাৰিব, আৰু লগতে এয়াও জানিব পাৰিব যে চতুৰ মানুহক কেনেকৈ চিনিব পাৰি। কিন্তু এই উপায় মানুহ কেৱল নিজৰ আৰু আন ভালৰ বাবেহে ব্যৱহাৰ কৰিব। কিন্তু এই উপায়সমূহ কেৱল নিজৰ আৰু আনৰ ভালৰ বাবে ব্যৱহাৰ কৰিব। পৃথিৱীত এনে বহু মানুহ আছে যিয়ে নিজৰ জীৱন যাপনৰ ক্ষেত্ৰত সহজ সৰল মানুহক ব্যৱহাৰ কৰে, কিন্তু তেওঁলোকক কেনেকৈ চিনিব? নম্বৰ 1, মন কৰিব, কিছুমান মানুহে এটা কথা বহুত বেছি বুজাবলৈ চেষ্টা কৰে। আপোনাৰ বিশ্বাস পাবৰ বাবে তেওঁলোকে একেটা কথাই বাৰে বাৰে ক'ব। তেওঁলোকে আচলতে নিজৰ মিছা কথাবোৰেৰে আপোনাক মূৰ্খ বুজাবলৈ চেষ্টা কৰি থাকে। এনে মানুহে বহু বেছি উদাহৰণ বা তথ্য দিয়ে যাতে তেওঁক বিশ্বাস কৰি লোৱা হয়। এইসকল লোকক পৰীক্ষা কৰি চোৱাৰ এটা বিশেষ উপায় আছে। আপুনি তেওঁলোকৰ কাহিনীটো বা কথাখিনি আকৌ এবাৰ ক'ব দিব। তেতিয়া তেওঁলোকে একেখিনি কথাই কৈছে নে নাই তাতেই প্ৰমাণ পাব, আৰু তেওঁ সঁচা নে মিছা কৈছে সেইটো আপুনি ভালদৰে বুজি পাব। নম্বৰ 2, আনক মিছা কয় বুলি জনা মানুহক কেতিয়াও বিশ্বাস নকৰিব, কাৰণ যিয়ে আনক মিছা কথা ক'ব পাৰে তেওঁ আপোনাকো মিছা ক'ব পাৰে। নম্বৰ 3, যিজন মানুহে বাৰে বাৰে নিজৰ কথাটো দোহাৰি থাকে, কথাই প্ৰতি প্ৰতিশ্ৰুতি দিয়ে, শপত খায়, তেনে মানুহো মিছলীয়া হ'ব পাৰে। আপুনি যদি ভাবে যে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিয়ে আপুনি বিচৰা মতে পৰিণাম পাব, তেন্তে সেয়া ভুল। মানুহে আচলতে সেয়াহে বিচাৰে যি তেওঁ নিজে পাব নোৱাৰে। গতিকে আপোনাৰ কামটো কৰাবলৈ হ'লে সন্মুখৰ মানুহজনক এইটো বিশ্বাস দিয়াব লাগিব যে তেওঁ যিটো নিজে পাব নোৱাৰে সেয়া আপুনি তেওঁক দিব পাৰে। এইখিনিতে চতুৰ মানুহ চিনাৰ উপায় কেইটামান দিয়া হ'ল, ভালদৰে মন কৰিব। নম্বৰ 1, চতুৰ মানুহে নিজৰ মূল উদ্দেশ্য সদায় লুকুৱাই ৰাখে, মাত্ৰ সিমানে কয় যিমান আপুনি জনাটো তেওঁলোকে বিচাৰে। নম্বৰ 2, চতুৰ মানুহে সদায় সকলোৰে ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ চেষ্টা কৰে, যাতে ভিৰৰ মাজত নিজকে গুৰুত্বপূৰ্ণ বুলি দেখুৱাব পাৰে। নম্বৰ 3, মানুহৰ ভাৱনাৰ লগত খেলে। নম্বৰ 3, চতুৰ মানুহে মানুহৰ ভাৱনাৰ লগত খেলে, অৰ্থাৎ নিজৰ সুবিধা মতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাৱনা ব্যক্ত কৰে, কিন্তু কেৱল আনক দেখুৱাবলৈহে। কেতিয়াবা খুব খং কৰিব, কেতিয়াবা শান্ত, আৰু কেতিয়াবা বন্ধুসুলভ, কেতিয়াবা আকৌ একেবাৰে উদাস হৈ দেখুৱাব। যাৰ লগত যি ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হয়, তেওঁলোকৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব। নম্বৰ 4, সকলো সহানুভূতি পাব বিচাৰে, নিজকে একেবাৰে বেচেৰাৰ দৰে দেখুৱাব। তেওঁলোকৰ বাবে আপোনাৰ সমস্যাৰ মূল্যই নাই, এনেকুৱা দেখুৱাব যেন তেওঁৰ সমস্যাতকৈ ডাঙৰ সমস্যা সেই সময়ত আৰু একোৱেই নাথাকে। নম্বৰ 5, তোমাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি বুলি প্ৰমাণ কৰিব বিচাৰিব, যেন তেওঁ অবিহনে তোমাৰ একো কামেই নহয়। প্ৰকৃততে এয়া নহয়, তুমি যিমানেই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'বা সিমানেই তোমাৰ সুযোগ ল'ব। চতুৰ ব্যক্তিয়ে যিকোনো কামত নামটো কেৱল তেওঁৰ হোৱাটোৱেই বিচাৰে, যাতে সকলোৰে আকৰ্ষণ তেওঁৰ প্ৰতি থাকে, আৰু
কথাৰ পাকত পেলাই লয়। নম্বৰ 6, চতুৰ মানুহে আটাইতকৈ টান কামটো আনক কৰোৱায়, আটাইতকৈ সহজ কামটো নিজে কৰে, কিন্তু গোটেই সন্মান নিজেই পাব বিচাৰে। নম্বৰ 7, তোমাৰ সকলোতকৈ প্ৰিয় বন্ধু হোৱাৰ অভিনয় কৰি তোমাৰ পৰা সকলো তথ্য উলিয়াই ল'ব আৰু সময়ত তোমাৰ বিপক্ষে তাক ব্যৱহাৰ কৰিব। নিজৰ ৰহস্য কাৰোবাক কোৱাৰ আগতে 100 বাৰ ভাবক, কাৰণ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তুৱে হৈছে বিশ্বাসঘাতক বন্ধু। বন্ধু চিনিবলৈ শিকক। নম্বৰ 8, আধৰুৱা তথ্য দিয়া। চতুৰ মানুহজনে সদায় তোমাক যিমানেই ক'ব সিমানেই তুমি জানিব লাগে বুলি তেওঁলোকে ভাবে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰাখি আৰু সময়ত সেইবোৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ শ্ৰেয় হৈ যাব। নিজৰ কথাত কেতিয়াও স্থিৰে নাথাকে, প্ৰয়োজনত নিজৰ কথাৰ স্থিতি সলনি কৰি দিব। নম্বৰ 10, এনে অভিনয় কৰিব যেন তেওঁ একোৱে নাজানে। এই পৃথিৱীৰ আটাইতকৈ নিষ্পাপ তেওঁৱেই। যদি সেই মুহূৰ্তত তেওঁ নিৰ্দিষ্ট ঘটনাৰ বিষয়ে সকলো জানিও নজনাৰ ভাও ধৰিব আৰু তোমাৰ পৰা সকলো জানিব বিচাৰিব, কিয়নো তেওঁলোকৰ মুখৰ পৰা নলাবলগীয়া কিবা ওলালে যাতে তুমিহে কৈছিলা বুলি কৈ হাত সাৰিব পাৰে। নম্বৰ 11, চতুৰ ব্যক্তিয়ে আনক দোষ দিয়া আৰু আনৰ ওপৰত কাম জাপি দিয়াৰ চেষ্টা কৰে। মই নাজানো বুলি কৈ হাত সাৰিব খোজে। বিপদৰ সময়ত নিজৰ ভুলৰ দোষ আনৰ ওপৰত জাপি দিয়ে। চতুৰ ব্যক্তিয়ে সদায় মিছা প্ৰশংসা কৰিব, যেতিয়ালৈকে তেওঁৰ কামটো হৈ নাযায়। এবাৰ কাম হৈ যোৱাৰ পিছত তেওঁ একেজন মানুহকে বদনাম কৰি ফুৰিব। নম্বৰ 13, চতুৰ ব্যক্তিয়ে তোমাৰ নিৰ্ণয়ত নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। তোমাৰ বিশ্বাস জয় কৰি লোৱাৰ পিছত তোমাৰ নিৰ্ণয় তেওঁ নিজে লোৱাৰ চেষ্টা কৰে আৰু সেইটো প্ৰমাণ কৰিব যে তোমাৰ বাবে একেবাৰে সঠিক সিদ্ধান্তই লৈছে, কিন্তু আচলতে তাৰ লাভ এই চতুৰজনৰহে হ'ব। ধন্যবাদ প্ৰিয় দৰ্শক। এই ভিডিঅ'টোত যিখিনি কথা কোৱা হৈছে এইখিনি একেবাৰে প্ৰেক্টিকেল। আপুনি যদি ভাবে এই ভিডিঅ'টো ভাল লাগিছে, আপোনাৰ কামত আহিছে, তেনেহ'লে ভিডিঅ'টো এবাৰ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব।